নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। বন্ধুসকল, এইটো অসমীয়া হাথৰ পাৰ্ট নম্বৰ 33 হয় আৰু এতিয়ালৈকে যদি ইয়াৰ আগৰ পাৰ্টকেইটা চোৱা নাই তেনেহ'লে এইডোখৰত থকা আই বটনৰ অথবা লিংক ইন দ্য ডেছক্ৰিপশ্যন তাত গৈ পেলাই মোৰ আগৰ হাথৰ অংশকেইটা চাই ল'ব। বন্ধুসকল, ইয়াৰ হাথৰ আগৰ অংশটোত আপোনালোকলৈ এটা প্ৰশ্ন সোধা হৈছিল, যিটো আছিল পৃথিৱীৰ সকলোতকৈ সৰু চৰাইটোৰ নাম কি, যাৰ শুদ্ধ উত্তৰ আছিল হামিংবাৰ্ড আৰু তাৰ শুদ্ধ উত্তৰ দেউতাসকল হৈছে গোলাপ চন্দ্ৰ ৰয়, যদুমণি দাস, ৰুনুমা আখতাৰ, প্ৰণৱ দাস আৰু কুলদীপ কলিতা। তেওঁলোক সকলোলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰু আগন্তুক ভিডিঅ'ত এনেধৰণে কমেণ্ট কৰি যাবলৈ অনুৰোধ জনালোঁ। লগতে আপোনালোককো অনুৰোধ জনালোঁ আগন্তুক ভিডিঅ'ৰ অডিয়েঞ্চলৈ থকা প্ৰশ্নবিলাকৰ উত্তৰটো দি যাব, কাৰণ আগন্তুক ভিডিঅ'বিলাকত মই প্ৰথম শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰোঁ। হেল্ল' ভিউৱাৰ্ছ, মই ৰূপম বৰুৱা আৰু আপোনালোকে চাইছে ব্ৰেইন টেষ্ট অসম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকলৈ থকা প্ৰথমটো হাথৰ হৈছে, সেইটো এনেকুৱা কি বেগ যিটো নেকি পানী তিতাৰ পাছতহে কামত আহে। বন্ধুসকল, আপোনালোকে নিশ্চয় জানে, যদি জানে কমেণ্ট কৰি জনাব। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে টি বেগ হয় বন্ধুসকল, নিশ্চয় বুজি পালে। বন্ধুসকল, আগবাঢ়ো হাথৰ নম্বৰ 2লৈ। সেইটো এনেকুৱা কি বস্তু যিটো নেকি আমি যিমানেই নাখাওঁ নালাগে কিন্তু আমাৰ পেট নভৰে। তো বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে আৰু এই হাথৰ শিতানত আপোনালোকৰ অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ উত্তৰটো দি থৈ যাবলৈ একেবাৰে নাপাহৰিব। বন্ধুসকল, ইয়াৰ উত্তৰটো হৈছে শপত হয় বন্ধুসকল। শপত আমি যিমানেই নাখাওঁ নালাগে কিন্তু আমাৰ পেট নভৰে। বন্ধুসকল, হাথৰ নম্বৰ 3, কাটিবা মোক কিন্তু কান্দিবা তুমি। বন্ধুসকল, কওকচোন মই কোন? বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে পিঁয়াজ হয় বন্ধুসকল। বন্ধুসকল, আগবাঢ়ো হাথৰ নম্বৰ 4লৈ। যদি আপুনি তাক ধৰিলে তেনেহ'লে তাক হত্যা কৰিব আৰু যদি তাক ধৰিব নোৱাৰে তেনেহ'লে সি আপোনাৰ লগতে থাকিব। বন্ধুসকল, সেইটো কি বস্তু? আপোনালোকৰ সময় আৰম্ভ হৈছে। ইয়াৰ উত্তৰটো হৈছে উপনি হয় বন্ধুসকল। উপনিটো যদি আপোনাৰ চুলিত পায় তেনেহ'লে নিশ্চয় মাৰিব, যদি আপুনি নাপায় বা ধৰিব নোৱাৰে তেনেহ'লে সি আপোনাৰ লগতে থাকিব। বন্ধুসকল, নিশ্চয় বুজি পালে। হাথৰ নম্বৰ 5, এনেকুৱা এটা বাক্য কওক যিটো বাক্য নেকি ওলোটাই দিলেও একেটাই হয় বা একেই হয়। বন্ধুসকল, আপোনালোকৰ সময় আৰম্ভ হৈছে। কাজিৰঙাৰ জিকা। বন্ধুসকল, স্ক্ৰীণত দেখাই দিয়াৰ ধৰণে যদি উল্টাই দিয়া হয় তেনেহ'লে একেটাই হ'ব। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব, লগৰ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আগবাঢ়ো আপোনালোক অডিয়েঞ্চলৈ থকা প্ৰশ্নটোৰ দিশে। বন্ধুসকল, আজি এই বিশেষ শিতানৰ আপোনালোকলৈ থকা প্ৰশ্নটো হৈছে, কোনটো জীৱই থিয় হৈয়ে টোপনি যাব পাৰে? বন্ধুসকল, এইটো প্ৰশ্নৰ উত্তৰটো দি চাবচোন আৰু মই আগন্তুক ভিডিঅ'ত আপোনালোক শুদ্ধ উত্তৰ দিয়া 5জনৰ নাম উল্লেখ কৰিম, সেইবাবে কমেণ্ট কৰি থৈ যাব এই প্ৰশ্নটোৰ উত্তৰটো। তো বন্ধুসকল, আজিলৈ বাই বাই। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশাৰে জয় আই অসম।